Hello everyone, welcome and welcome back to my channel. পুনৰ এটা নতুন ভিডিঅ'তে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু ৰাতিপুৱাই ফেচবুকটো স্ক্ৰল কৰি থাকোঁতে এটা মুকবং ভিডিঅ' দেখিলোঁ। ইমান যে স্পাইচি খাব মন গ'ল নহয়, কিচেনলৈ আহি দেখিলোঁ এটা নুডলছ পেকেট আছে। ঠিকছে জ্বলা গাল দি খাবলৈ লৈছোঁ। তাত যদিও ৰাতিপুৱা খোৱা ভাল নহয়, কিন্তু উপায় নাই, লোভ সামৰিব নোৱাৰিলোঁ। আৰু আজি যিহেতু দেৱালী, সেইকাৰণে এইফালে খুৰাজনে আহি আমাৰ ঘৰটো ধুনীয়াকৈ লাইট লগাই দিছে। আৰু এইবোৰত যে মোৰ সৰুৰ পৰা বৰ চখ, দেউতা সৰুৰ পৰা কৈ থাকোঁ যে দেউতা লগাবাচোন আমাৰ ঘৰতো এনেকৈ ধুনীয়াকৈ লাইট। ইমান লোকৰ ঘৰত লগাই ন ধুনীয়াকৈ, মোৰ লগাব মন যায়। আৰু এইবাৰ ফাইনেলি আমাৰ এনেকুৱা এটা হৈছে মানে ধুনীয়াকৈ লাইট চাইট লগাই ঘৰটো মানে ধুনীয়া কৰিব আৰু এইফালে ৰাতিপুৱা মায়ে হালে লগাইছে যে গাড়ীখন ধুওঁ। সেইকাৰণে তিনিজনী আহি জল্দি গাড়ীখন ধুলোঁ, যিহেতু দেৱালী বহুতবোৰ কাম আছে। আৰু ৰিঅ'য়ে সদায় মই গাড়ীখন উলিয়ালে ভাবে যে ক'ৰবাত যামগৈ মই তাকে এৰি থৈ, সেইকাৰণে সি সদায় চিঞৰিব। আৰু এইফালে গাড়ী চাড়ী ধুই ধুনীয়াকৈ নিজেও আজৰি হ'ব লাগে। আৰু এতিয়া 2:30 মান হৈছে। মই ভাবিছোঁ এতিয়া ৰংগোলীৰ কাম ষ্টাৰ্ট কৰি দিওঁ, তেতিয়া মানে সন্ধ্যা লগা চাকি তাকি দিবলৈ মানে মিলি যাবগৈ সময়টো। ফুল আনিলোঁ, ফুল আৰু লাগিব কালাৰ, মানে এতিয়া অকল এইকেইটা কালাৰৰ ফাৰ্ষ্ট ৰাউণ্ডটো চাগে বনাই ল'ম, তাৰপিছত চাব লাগিব। নহ'লে দেউতা কাৰোবাক দেউতা আনি দিব ক'ব লাগিব। মানে অকল ৰেড কালাৰৰে বেছি ফুল আছে আমাৰ ঘৰত, বেলেগ কালাৰ মানে য়েল্ল' আছে কিন্তু নুজুৰিবগৈ মানে সেইটো সিমানখিনি। তো দেখা যাওক কি হয়। আৰু মই এইফালে ৰংগোলী বনাই থাকোঁতে মামা আহি পালেহি। মামাই আকৌ নতুন গাড়ী এখন লৈছে এইকেইদিনতে, সেই তাকে দেখাবলৈ বুলি আহিলে। আৰু আমাৰ এইফালে আকৌ এনেকুৱা কিছুমান নিয়ম আছে, নতুন বস্তু এটা যদি ঘৰলৈ আহে তেতিয়াহ'লে মৰমতে কিবা এটা দিয়া হয়। যেনেকৈ নতুন মানুহ এজন ঘৰলৈ আহিলে মৰমত কিবা এটা যচা হয়, অকণমানি পোৱালি এটা প্ৰথমবাৰ আহিলে মৰমতে অকণমান তেল লগাই দিয়া হয়। তেনেকৈ গাড়ীখন প্ৰথমবাৰ আমাৰ ঘৰলৈ যিহেতু আহিছে নতুন বস্তু, গতিকে মায়ে মৰমতে গামোচা এখনকে দিলে। সেই নিয়মবোৰ বাৰু আপোনালোকৰ ফালে আছেনে জনাবচোন। আৰু যদিও নাই, এই সৰু সৰু নিয়মবোৰ কেতিয়াবা মানিও চলিব দিয়ক। মানে এই নিয়মবোৰে হয়তো কোনোবাখিনিত মানুহৰ মাজত মৰম আন্তৰিকতাবোৰ বজাই ৰাখে। আৰু এইফালে মোৰ ৰংগোলী অলমষ্ট হৈয়ে গ'ল আৰু যাব ওলাইছোঁ, অলপমান বজাৰ আছে। আৰু পটককৈ আহিব লগা হ'ল নহয় শিৱসাগৰ, মানে এইকেইদিনতে আমাৰ ঘৰুৱা বিয়া এখন আছে, গতিকে ভাল প্ৰেজেণ্ট এটাও ল'ব লাগে। আৰু সেইদিনা যে দেখাইছিলোঁ এক্সপ'খন, সেই এক্সপ'খনত সেইদিনা যে একো লোৱা নহ'লে, সেইকাৰণে এবাৰ দেউতাক লৈ গৈছোঁ। ভাল কিবা এটা ল'মেই মানে আজি। আৰু চবৰে সৰু সুৰা কাম কিছুমান আছিলে বাৰু, চবৰ কাম হৈ গ'ল, কিন্তু মোৰ কামেই নহ'ল। মোৰ মানে বেংকৰ কাম এটা আছিলে, দেৱালীৰ কাৰণে বেংক বন্ধ আছিলে, সেইকাৰণে মোৰ কাম নহ'লে। আৰু মাক এই দোকানখনৰ পৰা ৰাজস্থানী বেগ এটা গিফ্ট কৰিলোঁ, মোৰ বৰ পচন্দ লাগিলে। আৰু মাহঁতেও বেলেগ কিবা কিবি ল'লে আৰু নিজৰ কাৰণে, তো মোৰ একো লোৱা নহ'লে। আৰু বিয়াৰ যে প্ৰেজেণ্টটো ইয়াতে লৈ ল'লোঁ, বৰ ভাল ধুনীয়া প্ৰেজেণ্ট এটা পালোঁ, গতিকে ইয়াৰ পৰা লৈ ল'লোঁ। এক্সপ'ৰ পৰা ওলাই আহিলোঁ। শিৱসাগৰ মাজমজিয়াতে ইমান ধুনীয়া কালী পূজাৰ মণ্ডপ এভাগ বহিছে। এই যে শিৱলিংগ আকৃতিত বনাইছে দেখিছেনে, সেইভাগে ইমান দূৰৰ পৰাই মানে একদম এট্ৰেক্ট কৰিছে নহয় মানুহবোৰক। আমাৰ যদিও নামঘৰত ৰাজহুৱা কালী পূজা ভাগ পতা হয়, কিন্তু দেৱালীৰ টাইমত সেইভাগ নহয়, বেলেগ এটা টাইমত হয়। গতিকে মানে এই ভাগ পূজা, দেৱালীৰ যিভাগ কালী পূজা, মই প্ৰথমবাৰ পাইছোঁ বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু প্ৰথমবাৰ ইমান ডাঙৰ প্ৰতিমূৰ্তিটো দেখি মোৰ গুজবাম আহি গৈছিলে মানে, আৰু লগতে ইম'চনেলো হৈ গৈছিলোঁ, দুখো লাগিছে ভালো লাগিছে। আৰু আগদিনাখন মানে মই লগৰবোৰৰ ষ্টেটাছবোৰ দেখি ভাবি আছোঁ, কাশ ময়ো যাব পৰা হ'লে কোনোবা ভাগ পূজালৈ চাকি তাকি দিব পাৰিলোঁ হয়। তো পিছদিনা মানে যেতিয়া দিলোঁহি চাকি গছ, ইমান শান্তি লাগিছে নহয় মনটো। আৰু আশা কৰোঁ মায়ে আপোনালোকৰ সকলোৰে মংগল কৰক, সুখ শান্তিবোৰ অটুট ৰাখক জীৱনত, লগতে যিবোৰ সপোন আশা আছে সেই আশাবোৰ পূৰণ কৰিবলৈ সাহস দিয়ক। আৰু এইফালে মায়ে নিবেদনত কিবা কিবি বজাৰ কৰি আছিলে, পে'মেণ্ট কৰা টাইমতে আমি পালোঁগৈ। তাৰ পৰা ওলাই আহি দেউতাই কিবা বজাৰ কৰিলে, লাষ্ট মিঠাই ল'লোঁ। আৰু একদম দেৰি নকৰাকৈ ঘৰলৈ আহিছোঁ, কাৰণ ঘৰত চাকি তাকি দিয়া হোৱাই নাই নহয়, সন্ধ্যা হ'লেই, গতিকে জল্দি গুচি আহিলোঁ। जश्न दिवाली मनाओ, जश्न दिवाली मनाओ। जब से राम जी पधारे वनवास से, खुशियाँ लाए वो भर के अपने आंगने, रूठे रिश्तों को फिर से मनाने, पधारे अपनों को अपनों से मिलाने। सबके दिलों का सबसे प्यारा आया खुशियों वाला त्योहार। बधाई हो दिवाली की, बधाई हो दिवाली की बधाई। जश्नों की दिवाली अपनी है दिवाली। बधाई हो दिवाली की,
मीठा भोग लगाया रंगोली ने रंग जमाया मीठा मीठा তো অলপ আগত ঘৰ সোমালোহি আহি শিৱসাগৰৰ পৰা আৰু ধুনীয়াকৈ ৰংগলী চংগলী চাকি তাকি চব জ্বলালোঁ আৰু ভণ্টিহঁতে এইবোৰ আৰু সৰু সুৰা চকৰি কলগছ এইবোৰ কিবা কিবি জ্বলালে মইতো ফিফি জ্বলাম এতিয়া মানে ফুলজাৰি মই তাৰপিছতে অকণমান মাৰ লগতে ওলাই যাম লটাৰী খেল হৈ আছে তো ভাগ্যখন পৰীক্ষা কৰিও আহিম আপোনালোকেও কৰিব কি পালে জনাব আৰু সকলোলৈ মোৰ তৰফৰ পৰা দীপাৱলীৰ বহুত বহুত শুভকামনা জনালোঁ আপোনালোকৰ ঘৰবোৰ আপোনালোকৰ মনবোৰ দীপাৱলীৰ চাকিৰ পোহৰে পোহৰাই তোলক অন্ধকাৰবোৰ নাশ হওক সেয়া কামনা কৰিলোঁ হেপী দীপাৱলী सज धज के आवो जी दीपावली मनावो जी प्रीत से रीत मनाओ जी टीका शगुन का लगाओ जी रिश्तों की दिवाली बधाई আৰু এইবাৰ আমাৰ ভাগ্যখন বৰ এটা বেয়া নাছিল হাঁহ এটা পালোঁ আৰু লগতে এইফালে এইখিনি বস্তু দেখিছে নহয় গতিকে সৰু সুৰাকৈ আমাৰ ভাগ্যখন ভালেই আছিল আচলতে বস্তু পোৱা নোপোৱাটো বেলেগ কথা কিন্তু এই ধেমালিকণ ভাল লাগে আৰু বছৰটো 2টা দিনহে কৰা হয় এইখিনি আৰু এইফালে আমাৰ ৰিয়ক চাওকচোন বেচাৰটো ইমান ভয় খাইছে মই ওচৰতে বহি আছোঁ তাক ফুচলাই দেৱালীৰ দিনা আকৌ আমাৰ ঘৰত ৰুটি খোৱা হয় তো সেয়াই আৰু সৰু সুৰা আয়োজন চলিলে मैंने तुझे देखा আৰু এয়াই আছিল আজিৰ ভিডিঅ' গতিকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম আজিলৈ বাই বাই টেক কেয়াৰ